প্ৰথম কথা দেৱলতা আপুনি আন এগৰাকী মাতৃক বা আন এগৰাকী সন্তানক হাঁহিবৰ কাৰণে ক'ত অধিকাৰ পালে আপোনাক কোনে অধিকাৰ দিলে আজি যদি আপোনাৰ সন্তানৰ লগত তেনেকুৱা হয় যেতিয়াও লাগিছে আপোনাৰ সন্তানৰ লগত যদি তেনেকুৱা হয় তেতিয়াহ'লে আপুনি সেই শান্তিভাৱে থাকিব পাৰিবনে আপুনি সেই মানুহ আপোনাক যদি বেলেগে হাঁহে আপোনাৰ সন্তানৰ ওপৰত তেতিয়া আপুনি সেই মানুহজনী খুদাই আহিবনে ভিডিঅ' বনাই বনাই পগলা কৰি দিব সেইটো কাৰণে আনৰ সন্তানক হহা আগতে আপুনিও এজনী মাতৃ হয় হে মনত ৰাখিব আজি অলপ দিনৰ আগতে এটা ভিডিঅ' বনাইছিলো মই সেই মানুহগৰাকী মই বহুত ভাল বুলি ভাবিছিলো আসলে কিয় জানেনে তেওঁ বহুত কষ্ট কৰি পেলাই খায় আৰু কৰ্ম কৰি খায় এগৰাকী মহিলা হেতু কাৰণে মই বহুত ভাল বুলি ভাবিছিলো আৰু আসলে কি জানেনে তেওঁ মানুহে আলোচনা কৰা দেখি সমালোচনা কৰা দেখি ভাবিছিলো যে এনেকুৱা মানুহ সমালোচনা কৰিবলৈ কি কথা আছে তেওঁটো কৰ্ম কৰিয়ে খায় এতিয়া মানে এটা ভিডিঅ' চাই মই গম পালো তেওঁ আসলে আছাকে নিষ্ঠুৰ এগৰাকী মাতৃ বুলি ক'ব লাগিব যিহেতু আন এগৰাকী সন্তানক যদি তেওঁ হাঁহিব পাৰিছে তেতিয়াহ'লে তেওঁ কেনেকুৱা ধৰণৰ এগৰাকী মাতৃ হয় এই ভিডিঅ'টো নবনালো হয় কিন্তু মই ভিডিঅ'টো বনাবলৈ বাধ্য হলো কি কাৰণত মইও এগৰাকী মাতৃ হয় মোৰ সন্তানক যদি কোনোবাই হাঁহে তেতিয়াহ'লে মইও তেনেদৰে প্ৰত্যুত্তৰ দিম হেতু কাৰণে আপুনি এগৰাকী বহুত নিষ্ঠুৰ মাতৃ হয় আসলে ইমান অহংকাৰ ভাল নহয় মই এটা বিশেষ কথা গম পাইছো ইমান অহংকাৰ ভাল নহয় আপুনি বহুত অহংকাৰ কৰিছে আৰু কাক লৈ ইমান অহংকাৰ কৰিছে ফেসবুকত ভিডিঅ' বনাই অহংকাৰ কৰিছে নে খেতিবাতি কৰি অহংকাৰ কৰিছে যদি আপুনি খেতিবাতি কৰি অহংকাৰ কৰিছে তেতিয়াহ'লে আপুনি বহুত এগৰাকী মানে মূল্যবান এগৰাকী মহিলা বুলি ক'ব পাৰিম কিন্তু ফেসবুকক লৈ পেলাই যদি আপুনি অহংকাৰ কৰিছে তেতিয়াহ'লে আপুনি এজনী জিৰো ফেসবুকটো আজি আছে কাইলৈ নাই কিন্তু যোনজনী হিম্পী ফুকন সেই এগৰাকী বহুত ভাল এগৰাকী মাতৃ বুলি জানো আৰু এগৰাকী বহুত সুন্দৰ মহিলা ফুকন এগৰাকী মোৰ নিজৰ তেজ মঙহ কোনো নহব পাৰে কিন্তু তেওঁ এগৰাকী বহুত সুন্দৰ মহিলা হয় তেওঁ বিনা কাৰণত মানুহক কাকো একো নকয় তেওঁ আজি ভিডিঅ' এটা বনাইছিলে যেন মোক নাহাঁহিবি মোক খুচৰিব তোক আজি মোক যেনেকে অলপ দিনৰ আগতে হাঁহিছিলে তেনেকে আজি তেওঁ সন্তানৰ কাৰণে কান্দিবলগীয়া আছে কি আপুনি হে হাও দিছে হয় আপুনি কাৰোবাৰ সন্তান আপোনাক কোনোবাই কিবা এটা কাৰণত কিবা এটা কৈছিলে হেতু পিছৰ কথা লৰা ছোৱালী আসলে কি জানেনে আমি ডাঙৰে যেতিয়া কিবা এটা লাগু ডাঙৰে যেতিয়া বেয়া হওঁ আমি সৰু কেতিয়াও আমি বেয়াটো নিহিকাও আপুনি কি সেই মানুহজনীক লৰাটো হাঁহিছে বা তেওঁ সন্তানক হাঁহিছে আজি যদি আপোনাৰ সন্তানক তেনেকে হাঁহে আপুনি কেনেকুৱা পাব আপুনি যিমানখিনি কষ্ট কৰি পেলাই এটা সন্তান তুলিছে সেই গৰাকী মানুহ তেনেকে এটা সন্তান কষ্ট কৰি তুলিছে মনত ৰাখিব আপোনাৰ স্বামী লগত আছে তেওঁ স্বামী কিন্তু লগত নাথাকি তেওঁ সন্তানক সুন্দৰভাৱে পালন কৰি গৈছে এতিয়াহে তেওঁ স্বামীক লগ পাইছে দুটাকে সন্তানক এটা ফৌজি মানুহে বাহিৰত থাকি মেলি দুটা সন্তানক এজনী মাতৃয়ে ডাঙৰ দীঘল কৰা কিমান কষ্ট আপুনি কি বুজি পাব মই হেতু বুজি পাওঁ কাৰণ মোৰ ঘৰত 8টা ফৌজি মানুহ আছে আৰু মোৰ নিজৰ দেউতাৰ হয় মই চাকৰি কৰা মোৰ দেউতা হয় আৰু মই বুজি পাওঁ সেইখিনি কষ্ট সন্তানৰ লগত যেতিয়া পিতৃ নাথাকে কেনেকুৱা এটা অনুভৱ হয় আপুনি আপোনাৰ মানুহজনৰ লগত থাকি সন্তানক যি খুৱাইছে যিখিনি খাইছে সেইখিনি খুৱাই মেলি আপুনি ডাঙৰ দীঘল কৰিছে কেনেকে কিন্তু আন এজনী মাতৃক আপোনাৰ সহায় কোনো অধিকাৰ নাই আজি আপোনাৰ ল'ৰাটো কিবা এটা বিপদ হ'ব পাৰে সেইবুলি আমি হাঁহিম নেকি হেতু কেতিয়াও নাহাঁহো হেতু কাৰণে আপুনি মানে গৌৰৱ নকৰিব আপুনি সঁচাকে বহুত অহংকাৰী হৈ গৈছে এতিয়া ভাবিছো অলপ মানে মানুহ আসলে এইটো ভিডিঅ' নবনালোহেঁতেন কিন্তু মাতৃক লৈ পেলাই হহাটো মানে মাতৃ লৈ পেলাই আঙুলি তোৱাটো কোনো আপোনাৰ অধিকাৰ নাই দেই আনৰ সন্তানক আপুনি হহাটো অধিকাৰ নাই আৰু হিম্পী ফুকন আছে বহুত এগৰাকী ভাল মহিলা হয় তেওঁ বহুত মই পাৰ্সনেলি নাপাব পাৰো তেজমঙৰ তেওঁ মোৰ সম্পৰ্ক নহব পাৰে কিন্তু ফেসবুকৰ জৰিয়তে বহুত তেওঁ এজনী মানে ভাল সাহসীবান আৰু বহুত মানে কি বুলি কম বহুত অন্তৰখন হৃদয়খন চফা এজনী অন্তৰখোলা মানুহ হয় যিহেতু আমি নগাঁৱৰ মানুহ হয় তেওঁ এজনী অন্তৰ চফা মানুহ হয়